এফালৰ পৰা আহোঁগৈ ক'ত যাওঁ ৰিংকি ওচৰত কিবা কাপোৰ এজৰ ডিজাইন দিব যাওঁ তই মানে পইচাবিলাক কেনেকৈ চেজ কৰিবি আৰু ন হয় নেকি অঁ তো আজি বোলে লিপষ্টিক কাইলৈ বোলে নেল পলিচ কাইলৈ বোলে কাজল কোনোবা দিনা আমুক কোনোবা দিনা তামুক তোৰ মানে জকে ধৰিছে ন বেছি কথা নকবি তই মোক ঘটি দিয়া নাই নহয় যি লৈছো মই নিজৰ কামানিত লৈছো টিউচন কৰি টিউচন তই যোনকেইটা টিউচন কৰা সেইকেইটা দেখোন আজিলৈকে অসমৰ প্ৰধানমন্ত্ৰী নামেই নাজানে অসমৰ প্ৰধানমন্ত্ৰী নাথাকে মুখ্যমন্ত্ৰী থাকে গাধ অহ চৰি মুখ্যমন্ত্ৰী নামেই নাজানে তই জান যদি এটা কথা কচোন কি তই অজগৰটোকে বানান কৰি শুনাচোন অজগৰটো অ জ গ ৰ অজগৰ কোৱা চিপ্ৰাংটো বানান কৰি শুনাচোন চি পৰে প্ৰাং চিপ্ৰাং পৰে প্ৰাং এইটো আকৌ কি শব্দ অসমীয়া ধুই খালি আৰু দেই ধুই খালি কব্জাটো কচোন কব্জা ক জপজপাই যা কব্জা মোৰ চেণ্ডেল পাত ক'ত গ'ল এয়া কি বানান কৰিব আহিছে দুই এটা খেলি মেলি লাগে আৰু দে দুই এটা তোৰ কাৰণে যে মোৰ গোটেই জীৱনটোৱে খেলি মেলি হৈ গৈছে তই জাননে মোৰ কাৰণে অঁ তো আজি বোলে অত নাযাবি কাইলৈ বোলে তত নাযাবি ইটো নকৰিবি সিটো নকৰিবি আৰে কমেই না টেনশ্যন লাগে তাতে দেশৰ চিটুৱেশ্যনটো দেখিছই 10টো মত কম ভাই হ'ব মোক বেছি শাসন কৰিব নালাগে মই ক'ত কি কৰিব লাগে ভালদৰে জানো তই মাত্ৰ ভালদৰে চল বুজিছ মই কি কৰিলোঁ ডিম্পু আৰু সেই বৰুৱাদালৰ লগত ৰাতি 10টা 11টালৈকে ঘূৰি ফুৰিব কি দৰকাৰ 10টা 11টালৈকে ঘূৰিলোঁ কি হ'ল আমি ল'ৰা মানুহ ঘূৰিমেই অ' তহঁত ল'ৰাবিলাকহে ঘূৰি ফুৰিব লাগে আমি ছোৱালীবিলাক কি অলপো ওলাই যাব নাপায় হা নাপায়তো তহঁত ছোৱালী মানুহ তহঁতৰ জীৱনৰ ওপৰত ৰিক্স আছে আমাৰ ৰিক্সবোৰ কোনে নোহোৱা কৰিছে ল'ৰাবিলাকে গতিকে আবে চব ল'ৰা মানুহ একে নহয় দে তাকেইতো চব ছোৱালী মানুহবোৰো একেই নহয় বুজিছ এই যে বেছিয়ে কথা শুনাই দিয়ে এইবিলাকে ইউ পি চাইডেহে হ'ব তই মাত্ৰ বাপেৰকেইটা লগ এৰিবি মই এতিয়া যাওঁ ঐ অলপ কমাই বাক ফুকটীয়া পাই তেঁতুগুৰিলৈকে খাব নালাগে মই যে সেইটো কাৰণেই তোৰ লগত ড্ৰিংকছ কৰি বেয়া পাওঁ তই বৰ কথা শুনা বেয়া পা বেলেগৰ লগত খাব লাগে কিয়নো আহিব লাগে মাতিছ কাৰণেই আহিছোঁ না নহ'লে তই বেয়া পাবি যে হয় নেকি হয়তো আকৌ চাকনা কিবা আছেনে নাই মাংস নাই মাছ নাই বুট নাই তিয়ঁহ নাই আদা নাই ৰ তেন্তে বৰুৱাকে ফোন কৰি কিবা এটা লৈ আহিব একদম ফোন নকৰিবি এনেই মাল কমি আছে এটা কাম কৰ নিমখ অকল নিমখ বাপ কা খোপৰা নিমখ দি মাল খালে হাই প্ৰেছাৰ হ'ব এদিন যদি নিমখ খাই হাই প্ৰেছাৰ হৈ মৰিম দে টেনশ্যন নাই এনেও ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ কৰা আছে হ'ল বুলিয়েনো আৰু নিমখ দি মাল খামনে কমচে কম হাজমোলা এটা আন হাজমোলা যেতিয়া পেট চুচি পেলাব তেতিয়া গম পাবি মনে মনে থাক দে বাবা এই প্ৰডাক্টটো এই বিধ প্ৰসাদৰ লগতহে বেছি ইউজ হয় বুজিছ নাজানো দেই আমাৰ কিন্তু আদা অকণ হ'লেই চলি যায় এটা কাম কৰোঁ নেকি বৰুৱাক সঁচাকৈ দোকানৰ পৰা কিবা এটা লৈ আহিব দিওঁ অ' কৃষ্ণ একেবাৰে নকৰিবি দেই নহ'লে তোৰ ভাগৰ পৰাই দিব লাগিব সি আমাৰ নিচিনা নহয় দিনত নামাৰে বাপেৰে মহিলা বাপেৰে ফুকটীয়া পেলাই দিন ৰাতি একাকাৰ কৰি খায় হেল্ল' বৰুৱা ক অ' ক'ত আছ নকবি দেই মই অপোহন্তৰ ঘৰতেই আছোঁ কৈ দিলি ন মহিলা এই চব মানে কি কৰি আছ সেইটো নকবি মাত্ৰ কি কৰি আছোঁ মানে হোমৰাক অকণ খাই আছোঁ উফ ৰাম নামাতিবি মাত্ৰ তাক কৈ দিছোঁ আহ পটা আহোঁতে চিপছ পেকেট লৈ আহিবি ৰাখিছোঁ দে মহিলা কৈ দিলি নহয় ন হা দিবি এতিয়া বাপেৰক ভাগ মই মোৰ পৰা নিদিওঁ তই তোৰ পৰাই দিবি এনেই মাল কমি আছে হ'ব দে মই চাকনাটো মিলাবৰ কাৰণেহে তাক ক'লোঁ যি কৰ মোৰ পৰা হ'লে মাল দিব নাই চিধা কৰ একো গুজা বস্তু নহয় দে মোৰ পৰাই দিম অঁ দিবই লাগিব আৰে দিমটো মই তাক মতা বহুত কাৰণ আছে কাৰণ মানে
অঁ বুজিলোঁ সিদিনাখন যে সি চবৰ আগতে তোক চিম্পাঞ্জী বুলি জোকাইছিল যে ন এই নহয় বেলেগ কথা অঁ বুজিলোঁ দোকানৰ সন্মুখত যে পেন গুলিছিল ন উফ ৰাম নহয় অঁ বুজিলোঁ তোক যে অমিতা বুলি ৰঙালাও খুৱাইছিল ন হেত নহয় সেইদিনাখন সি চেল্ফি উঠোতে ফটোখনৰ পৰা মোক কাটি দিলে মোৰ মাত্ৰ চকু দুটা আৰু দাঁত দুপাৰিহে ওলাই আছিল গতিকে সি আজি আহক মই তাৰ লগত বিষ হৈ মাৰি পেলাম তাক বুলি ভাবিছা নেকি কাক মাৰ্ডাৰ কৰা প্লেন কৰি আছো ঐ ছোৱালীহঁত বোৱাৰীহঁত ল'ৰাহঁত নাই মানে কিবা এটা আলোচনা কৰি আছোঁ হয় নেকি ইছৰা মালৰ সলনি চাহ খাই আছ যে মহিলা চাহ নহয় মালেই এই গিলাচৰ খালে কোনোবা দেখি যাব পাৰেতো সেইকাৰণে কাপত বাকি খাইছোঁ মানে মডাৰ্ণ টেকনিক মালুত কাপ পুতু কলৈ গ'লৈ তাই নাই নেকি লগৰ ছোৱালীজনী অ' সেইকাৰণে আমাৰ ৰাজ্য ন গাখীৰতেই মাদৰ খুটি নিমিলিল বাদ দে এইবিলাক মিলা নিমিলা কথা আগতে মদটো মিলা অ'কে দে জয় গুৰু বটল চুৰ উফ ৰাম গৰম লাগিছে ৰে বাবা আবে ক্লাইমেটৰ কথা বাদ দে পটাপট মালখিনি গিলি থ নহ'লে পুতু আহিব আমাক যদি তোৰ লগত দেখে আমাকো মাৰিব নকবি আৰু তাই আৰু যাব টাইমত পুৰণি দি থৈ গৈছে যদি তহঁতৰ লগত দে সেই নহয় পানী অকণ খাই ল তাই মানে মোক কৈ থৈ গৈছে মোক যদি মানে মোৰ মানে এই মাজৰ খালি প্ৰব্লেমডাল হয়ে বুজিছ মোৰো আগতে হৈছিল আজিকালি মাজে মাজে হয় পুতুৱেতো মোক এই হিকটি মাৰিলে মাল খাইছোঁ বুলি গমেই পাই যায় বুজিছ আৰু অলপ পানী খাই দেচোন লাভ নাই তই এটা কাম কৰ না অলপ টাইম উশাহটো বন্ধ কৰি দে মহিলা অলপ টাইম থাকিলে যদি উশাহটো ঘূৰি নাহে এনেই গেছি থকা মানুহ আই উশাহ লোৱাৰ লগত আকৌ গেষ্ট্ৰিকৰ কি সম্পৰ্ক এই যে বেমাৰবোৰ আছে চব ইটোৰ লগত সিটো সম্পৰ্ক আছে বুজিছ নাজানো ভাই তোৰ আগতে হিগদি প্ৰব্লেমটো ঠিক কৰ কেনেকৈ কয় মই এনেকে চুপ ওলাই গ'ল জীৱ মানুহক এনেকৈ হেঁচা মাৰি ধৰে নেকি এতিয়া মিডিয়া লিমিটেড হৈ চাগে ইমান কম সময়ত তোৰ নিচিনা লেতেকা জীৱ নমৰে বুজিছ মহিলা ঐ এই হিকটিটো নোহোৱা গ'ল ঐ মইতো কোৱা নাছিলো নে আপোনালোকেও এপ্লাই কৰিব পাৰে ৰচোন ৰ অ' পুতু আহিল ঐ ৰাম ৰাম গোটেই ৰুমডালে চিগেট গোন্ধ যে ৰাম এইজনী মানে মই আজিকালি পাতিলেও চিগেটে গোন্ধাই বুজিছ হয় নেকি এইটো চিপছৰ পেকেট ক'ৰ পৰা আহিল এনেই সেই খাবলৈ মন কৰাৰ কাৰণে আনিলোঁ আৰু সেই মানে চাহৰ লগত খাবলৈ
তই চিপছৰ লগত চাহ খোৱা মানুহ হা আৰু মদ খালেওতো তই অকলে নাখাৱ সঁচা কথা ক ডিম্পুৰ বৰডাল আহিছিল ন একদম কচমছে নাই আহা তই সঁচা কথা কৈছনে একদম সঁচা কথা তই বিশ্বাস কৰ মই সেই ফাল্টুকেইটা ঘৰলৈ মাতিম নেকি হা অঁ ভাল ল'ৰা Hee hee ha 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 ha.